গুৱাহাটীত কৃত্ৰিম বানৰ ফলত অভাৱনীয় পৰিস্থিতি। আজি হঠাতে পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত এক আঁঠুৰ পৰা একাল পৰ্যন্ত পানী হোৱা দেখা গৈছে। যোৰাবাটত ৰাজপথত চলিছে নাও। ইতিমধ্যে ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে ২৬ৰ নিৰ্বাচনী বতাহ। শাসক বিৰোধীয়ে কেনেকৈ এই নিৰ্বাচনী ৰণত নামিব সেই লৈ কৌশল ৰচনা কৰিছে। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ ১০ মাহৰো অধিক সময় আছে যদিও দলসমূহে নিৰ্বাচনী ৰণৰ বাবে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত জোৰ দিছে। ইয়াৰ অংশ হিচাপে আজিৰ পৰা ১৫ জুনলৈ ২৯খন সাংগঠনিক জিলা কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট দি গগৈয়ে অসম চৰকাৰৰ সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে এয়া মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ বিফলতা বুলি কয়। সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে আজি দিল্লীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ দিনজানত ৰাজ্যৰ প্ৰথমটো বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপে অত্যাধুনিক নিদান, ফৰেনচিক আৰু নীতিগত সহায়ৰ জৰিয়তে আমাৰ জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰিব বুলিও তেওঁ লগতে কয়। শুক্ৰবাৰে কানপুৰত এক সমাৱেশত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ কয় যে ভাৰতে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিব। ইয়াৰ সময়, পদ্ধতি আৰু চৰ্ত আমাৰ সেনাই নিৰ্ধাৰণ কৰিব। পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ এখন ছবিয়ে চিন্তিত কৰিছে সকলোকে। কাঞ্চনজংঘাৰ বৰফ গলা বিষয়ক লৈ চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকলে। এয়া গোলকীয় উষ্ণতাৰ বাবে হোৱা বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।